কবিতাৰে শিৰোনাম অলপ আগতে আমি কি কথা পাতি আছিলোঁ। কবি নীলমণি ফুকন। অলপ আগতে আমি কি কথা পাতি আছিলোঁ। শিল টনা, পানীৰ চেঁচা, জুইৰ পোৰা, মৰাৰ চালি ধৰা। কেনেকুৱা আছিল পৃথিৱীৰ প্ৰথম ৰাতিপুৱাটো। মিঠা ফল এটা মুখত দিলে কিয় তিতা হয়। ঠিক ৰাতি 12টালৈ 4 মিনিট থাকোঁতে পকা মথাৰে দৰে আকাশখন জ্বলি উঠা, লাহে লাহে মাটি বালি হৈ উঠা, গছবোৰৰ ছাই হৈ অহা। 2 নাইতো এতিয়া মোৰ একো মনত নাই। অলপ আগতে তুমি কৈছিলা নেকি মোক ভাল পাওঁ বুলি। কেৱল মানুহৰ বাবে, কেৱল নিৰন্ন শিশুবোৰৰ বাবে যি উৎসৰ্গিত, যি লুকাই থাকে সাগৰ তলিৰে বন বিৰিখৰ তৃষা। এডোখৰ কয়লাত তাকেই কৈছিলা নেকি তুমি মোক। সেইদিনা মাঝৰাতি নীৰৱে চকু টুকি 3 ইমান দিনে মোৰ বুলি ক'বলৈ জীৱন এটাকে বিচাৰি নেপালা নিজাকৈ এটা মৃত্যু। কোনে দাঁতেৰে কামুৰি টুকুৰা টুকুৰ কৰে দিন আৰু ৰাতিবোৰ। কেনেকৈ পাৰ কৰোঁ মই ৰক্তাক্ত সময়। 4 এই গধূলিতে সেয়া কোনে কি উৎসৱ পাতিছে। মৃতসকলৰ কোন কোন আহিব তালৈ। কিমান বাৰ বেবালে গৰু চালে, কতবাৰ তেজেৰে ৰাঙলী হৈ উলটিলে তেওঁলোক। যাওঁতে উভতি চাই কি দেখিলে, অকোৱা পকোৱা এটা নিজান পাহ। কাক নেদেখিলে। 5 বতাহৰ দৰে ঘোঁৰাবোৰ আহি চোতালত জঁপিয়াই আছে। শুনা, যোৱা ৰাতি মৃত্যু হ'ল তোমাৰ দৰে মনুষ্য পন্থৰ এজন কবি, যি জানিছিল উই চিৰিঙাৰ মাততকৈ তেওঁৰ কবিতা একো জ্ঞান গৰ্ভ কথা নাই। অলপ আগতে আমি কি কথা পাতি আছিলোঁ। পানী চেঁচা, শিল টনা, জুইৰ পোৰা, মৰাৰ চালি ধৰা। ধন্যবাদ।